সকলোকে মোৰ ইউটিউব চেনেল মিংকু মেথছ টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভিডিঅ'টোত সূচক আৰু ঘাতৰ কেইটামান অংক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। এতিয়া প্ৰথমটো চাওক, যদি আপোনাৰ এনেকৈ থাকে এ নট মানে পাৱাৰত 0 থাকে আৰু য'ত কি হয় এ মানে কেতিয়াও শূন্য হ'ব নোৱাৰিব, কিন্তু মনত ৰাখিব কি কৈছে এ নট এৰ পাৱাৰ এ এনেকুৱা এটা সংখ্যা য'ত এ মানে কি নহয় শূন্য নহয়, তেনেহ'লে ইয়াৰ উত্তৰটো কিমান আহিব? সদায় 1। নিশ্চয় বুজি পাইছে। ধৰি লৈছোঁ 1 নট ইকুৱেল 1 আহিব, 2 নট ইকুৱেল 1 আহিব, 3 নট ইকুৱেল 1 আহিব, 1 আহিব। 100 নট যদি আমি লিখি লওঁ, 100ত পাৱাৰ যদি 0 থাকে তাৰ উত্তৰটো কিমান আহিব? 1ৰ সৈতে কি হ'ব? সমান হ'ব। নিশ্চয় বুজি পাইছে। ইয়াৰ পিছত চাওক, তাৰপিছত চাওক মাইনাছৰ সংখ্যাৰ ওপৰত যদি কি থাকে, -1ৰ পাৱাৰ যদি যুগ্ম সংখ্যা থাকে তেনেহ'লে 1 আহিব। ধৰি লৈছোঁ এনেকুৱা -1 যুগ্ম সংখ্যা এটা লওক, পাৱাৰত যদি 2 আহে তাৰ উত্তৰটো কিমান আহিব? 1। -1 পাৱাৰত আন এটা যুগ্ম সংখ্যা ল'ম 4, তাৰ উত্তৰটো 1 আহিব। নিশ্চয় বুজি পাইছে। পাৱাৰ যদি 20 হয় তাৰ উত্তৰটো কিমান আহিব? 1। মানে ইয়াত যদি পাৱাৰটোত কিমান থাকে? যুগ্ম সংখ্যা থাকে, তেনেহ'লে তাৰ উত্তৰটো কিহৰ সৈতে সমান আহিব? 1ৰ সৈতে সমান হ'ব। আৰু ইয়াত যদি যুগ্ম নিদি পেলাই যদি অযুগ্ম সংখ্যা দিয়ে, ইয়াত যদি যুগ্ম নাথাকি অযুগ্ম সংখ্যা থাকে তাৰ উত্তৰটো সদায় কিন্তু -1 আহিব। মনত ৰাখিব, -1 আহিব। ধৰি লৈছোঁ -1 অযুগ্ম সংখ্যাত লৈছোঁ পাৱাৰ 3, গতিকে ইয়াৰ উত্তৰটো -1 আহিব। -1 এটা অযুগ্ম সংখ্যা ল'ম, 17 লৈছোঁ অযুগ্ম সংখ্যা, তাৰ উত্তৰটো কিমান আহিব? -1। মানে পাৱাৰটো যদি অযুগ্ম হয় তেনেহ'লে কিহত থাকিব? সংখ্যাটো মাইনাছতে থাকিব, মাইনাছৰ সংখ্যাটো মাইনাছতে থাকিব। আৰু পাৱাৰটো যদি প্লাছ থাকে তেনেহ'লে কি হ'ব? পাৱাৰটো যদি প্লাছ নহয়, যুগ্ম সংখ্যা যদি থাকে, ধৰি লৈছোঁ এনেকুৱা আছে -1 পাৱাৰটো যুগ্ম সংখ্যা এটা আছে, তেনেহ'লে ইয়াৰ কিহত ওলাব? উত্তৰটো প্লাছত ওলাব। কাৰণ কিয়? কাৰণ এই সংখ্যাটো কি? পাৱাৰৰ যিটো সংখ্যা আছে সেই সংখ্যাটো কিহৰ সংখ্যা? যুগ্ম সংখ্যা। তো ইয়াৰ পিছত আজি কুৱেশ্যনলৈ এতিয়া আহি যাওঁ। কুৱেশ্যন চাব, কুৱেশ্যনটো চাওক কি কৈছে। -1 পাৱাৰত আছে 1753, তেনেহ'লে ইয়াৰ মানটো কিহৰ সৈতে সমান হ'ব? দেখিছোঁ 1753 সংখ্যাটো কি? এটা অযুগ্ম সংখ্যা। মই যুগ্ম আৰু অযুগ্ম সংখ্যা মোৰ চেনেলত দি ৰাখিছোঁ, চাই ল'ব। যুগ্ম অযুগ্ম সংখ্যাৰ যাৰ কনচেপ্ট অলপ অসুবিধা হৈ আছে, যিহেতু এইটো অযুগ্ম সংখ্যা, গতিকে -1টো কি হৈ থাকিব? মাইনাছতে থাকিব। গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? চি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। কাৰণ এই সংখ্যাটো পাৱাৰটো চাব লাগে। পাৱাৰটো যদি যুগ্ম সংখ্যা হ'লহেঁতেন +1 হ'লহেঁতেন। পাৱাৰটো যিহেতু অযুগ্ম, গতিকে কিহতে থাকি যাব? মাইনাছতে থাকি যাব। নিশ্চয় বুজি পাইছে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আমি আগুৱাই যাওঁ। কুৱেশ্যনটো চাওক, 8ত পাৱাৰ আছে 5/3, তাৰ মানটো উলিয়াব লাগে কিমান? 8টো আমি কি কৰিম? প্ৰথমতে সূচকীয় ৰূপলৈ লৈ যাওঁ। 8 মানে হৈছে, 8 মানে কিমান? 2 × 2 = 4, 4 × 2 = 8। 8ত আমি 2 3টা লিখিব পাৰোঁ। 8 নিলিখি আমি কেনেকৈ লিখিব পাৰোঁ? 2 কিউব, মানে 2 3টা আছে, 2 3বাৰ আছে। গতিকে 8টো নিলিখি কি কৰিম? 2 কিউব, তাৰ ওপৰত পাৱাৰ আছে 5/3। গতিকে আমি কি কৰিম? পাৱাৰৰ ওপৰত যেতিয়া পাৱাৰ থাকে তেতিয়া পূৰণ হয়, মনত ৰাখিব। 3 × 5/3, 3 কাটি দিছোঁ। গতিকে 2ত পাৱাৰ আছে কিমান? 2ত পাৱাৰ আছে 5, মানে 2ত পাৱাৰ 5 আছে মানে কি? 2 কেইটা পূৰণ হৈ আছে? 5টা পূৰণ। 2টা 3টা 4টা 5টা। নিশ্চয় দেখি আছে 5টা পূৰণ। গতিকে 2 × 2 = 4, 4 × 2 = 8, 8 × 2 = 16, 16 × 2 = কিমান? 32 হ'ব। গতিকে আমাৰ যিটো শুদ্ধ অপশ্যন আছে, আমাৰ অপশ্যন বি অপশ্যনটো কি হয়? কাৰেক্ট হয়। 8 টু দ্য পাৱাৰ 5/3 মান কিমান? আমাৰ পাইছোঁ অপশ্যন বি কাৰেক্ট, 32 হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাওক। এতিয়া এইটো চাওক কুৱেশ্যনটো কৈছে 45/64 পাৱাৰত আছে 4, তাৰ ওপৰত পাৱাৰ আছে 0 আৰু তাৰ ওপৰত আছে কিমান? 1। গতিকে ইয়াৰ মানটো বিচাৰি আছে। এতিয়া চাওক আমাৰ কি হ'ব? পাৱাৰৰ ওপৰত যেতিয়া পাৱাৰ থাকে গোটেইকেইটাক পূৰণ কৰিব লাগে। মানে প্ৰথমতে পাৱাৰ দেখিছোঁ 4, তাৰ ওপৰত পাৱাৰ আছে 0, তাৰ ওপৰত পাৱাৰ আছে 1। গতিকে গোটেইকেইটাক যেতিয়া পূৰণ কৰি দিম, পাৱাৰ কি হৈ যাব? পাৱাৰটো 0, মানে নোহোৱা হৈ যাব, 0 হৈ যাব, শূন্যৰ সৈতে সমান হ'ব। মানে যেতিয়া 45/64 পাৱাৰকেইটা পূৰণ কৰি 0 পাম, 0 পাতি দিছোঁ আৰু তাৰ উত্তৰটো কিমান পাম? সদায় 1ৰ সৈতে সমান পাম। মানে যিকোনো সংখ্যাৰ ওপৰত যদি আমি পাৱাৰ 0 লওঁ, সদায় কি হ'ব? তাৰ উত্তৰটো 1 হ'ব লাগিব। য'ত এ মানে কি হ'ব? নহ'ব, শূন্য নহ'ব। তো ইয়াত চাওক এই সংখ্যাটো মানেতো শূন্য নহয়,
পাৱাৰটোহে শূন্য গতিকে পাৱাৰ যিকোনো সংখ্যাৰ ওপৰত যেতিয়া পাৱাৰ 0 পাই যাওঁ তেনেহ'লে তাৰ উত্তৰটো কাৰ সৈতে সমান 1ৰ সৈতে সমান গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন কি বি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগুৱাই যাওঁ কুৱেশ্যনটো চাওক 2ত পাৱাৰ আছে x + 7 আৰু 4ত পাৱাৰ আছে x + 2 তেনেহ'লে আমাৰ xৰ ভেলুটো উলিয়াব লাগে 1 আছে 2 আছে 3 আছে নে 4 আছে এতিয়া চাব কি কৰিম 2 আছে 2 x + 7 সমান আমি 4টোক ভাঙি দিব পাৰোঁ কিন্তু 4 মানে হ'ব 2 স্কোৱাৰ 2 পূৰণ 2 গতিকে 4 নিলিখি 4ৰ জেগাত কি লিখিব পাৰোঁ 2 স্কোৱাৰ গতিকে 4ৰ জেগাত কি লিখিম 2 স্কোৱাৰ তাৰ ওপৰত পাৱাৰ কিমানটো আছিল x + 2টো আছিল নিশ্চয় বুজি পাইছে তাৰপিছত ইয়াত 2x + কিমান 7 সমান 2 পাৱাৰৰ ওপৰত যেতিয়া পাৱাৰ থাকে পাৱাৰৰ ওপৰত পাৱাৰ আছে গতিকে 2ৰ ওপৰত এইখিনি কি কৰিম 2টোৰ লগত 2খিনি পূৰণ কৰি দিম পূৰণ কৰিম 2ৰ লগত x পূৰণ কৰিলে 2x আহিব প্লাছ 2ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 তাৰপিছত দেখিছোঁ ইয়াৰ ভূমিকেইটা সমান এইকেইটাক ভূমি বুলি কয় এইকেইটাক হৈছে পাৱাৰ বা সূচক বুলি কয় ঘাত বুলি কয় এতিয়া দেখিছোঁ ইহঁত দুটা সমান গতিকে আমি ওপৰকেইটাও সমান বুলি পাতি দিব পাৰিম কেনেকৈ কি কৈছোঁ যে ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে পাৱাৰখিনিৰ লগত ইয়াৰ পাৱাৰখিনি কি সমান আমি এনেকৈ পাই যাম সমান পাই যাম গতিকে x + 7 আছে তাৰ লগত কি সমান 2x + 4 সমান হ'ব গতিকে x 2xটোৰ আগত একো চিন নাই মানে প্লাছ ইফালে আহিলে -2x হ'ব সমান 4টো আছে প্লাছ চিনডাল একো চিন নিদিলে প্লাছেই বুজায় 7টোক ইফালে লৈ আহক আগত প্লাছ আছিল ইফালে আহিলে কি হ'ব মাইনাছ তাৰপিছত কি হ'ব এটা x জমা আছে দুটা ধাৰ গতিকে এটা আমাৰ ধাৰ থাকিব সমান 4 টকা জমা 7 টকা ধাৰ গতিকে 3 টকা কি থাকিব ধাৰ ইফালেও মাইনাছ আছে ইফালেও মাইনাছ কাটি দিম মানে xৰ যিটো ভেলু আহি গ'ল xৰ ভেলুটো কিমান পাই গৈছোঁ আমি 3 পাই গৈছোঁ আমাৰ যিটো শুদ্ধ অপশ্যন হ'ব আমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব তো ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগুৱাই যাওঁ কুৱেশ্যনটো চাওক 27ত পাৱাৰ আছে x সমান 9 পাৱাৰ ৰাখিছে x + 4 হ'লে xৰ ভেলুটো উলিয়াব লাগে 27 মানে কিমান 27 মানে চাব 3 9 গুণ 27 আৰু 3 3 গুণ 9 27 মানে হৈছে 3 কেইটা 3টা তাৰ ওপৰত 27ৰ ওপৰত যিহেতু x আছে মানে 3 কিউবৰ ওপৰতো কি থাকিব x থাকিব 9 মানে জানো 9 মানে হৈছে 3 দুটা 3 3 গুণ 9 9 নিলিখি আমি 3 স্কোৱাৰ বুলি লিখিম আৰু তাৰ ওপৰত কি পাতি দিম x + 4 নিশ্চয় বুজি পাইছে তাৰপিছত আমি কি কৰিম পাৱাৰৰ লগত পাৱাৰ পূৰণ কৰি দিম 3 লগত x পূৰণ কৰিলে 28x হৈ গ'ল সমান 3 আছে ভূমি হিচাপে বেজ হিচাপে 2 লগত 2টা পূৰণ কৰি দিম 2x প্লাছ 2 4 গুণ কিমান 8 ইয়াতো চাওক ইয়াতো 3 হ'ল ইয়াতো 3 তেনেহ'লে তলৰকেইটা যিহেতু সমান ভূমিকেইটা সমান তেনেহ'লে ওপৰৰ পাৱাৰকেইটাও কি হ'ব সমান হ'ব তাৰপিছত আমি কৰিব পাৰিম 3x 2xটোক ইফালে লৈ আহক -2x হ'ব সমান ইফালে কি থাকিব 8 গতিকে 3টা x বা 2টা x গুচি গ'লে এটা x থাকিল x মানে xৰ ভেলুটো কিমান পাম 8 পাম আমাৰ যিটো শুদ্ধ অপশ্যন হ'ব আমাৰ শুদ্ধ অপশ্যন চাওক আমাৰ অপশ্যন চি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব মানে ইয়াৰ লগত 27 পাৱাৰ xৰ লগত 9 কি হ'ব xৰ যিটো ভেলু আছে 9x + 4 য'ত আছে তাত কি হ'ব xৰ জেগাত কি আহিব 8 আহিব লাগিব আমি xৰ ভেলুটো পাই গৈছোঁ নিশ্চয় বুজি পাইছে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আমি আগুৱাই আহোঁ চাওক নেক্সট কুৱেশ্যনটো এই কুৱেশ্যনটো চাওক কি কৈছে 5/3 পাৱাৰ আছে 5 * 5/3 পাৱাৰ 11 5/3 to the power 8x আছে তেনেহ'লে এই xৰ ভেলুটো উলিয়াব দিছে 2 3 4 5 তেনেহ'লে দেখিছোঁ ইয়াতো 5/3 আছে ইয়াতো 5/3 মানে এইকেইটা ভূমিকেইটা একেই আছে তেনেহ'লে আমি পাৱাৰত কি কৰিব লাগিব যদি পূৰণ থাকে পাৱাৰত যোগ কৰিব লাগিব মানে এনেকুৱা হ'ব 5/3 দুইটাতে 5/3 দুইটাতে 5/3 আছে 5/3 ল'ম পাৱাৰ এটা পাৱাৰ 5 আছে এতিয়া পূৰণ চিন আছে মাজত নিশ্চয় দেখা পাইছে পূৰণ চিন থাকিলে আমি কি কৰিব লাগিব যোগ পাতিব লাগিব তাৰপিছত এইটো 11 সমান ইফালে আছে 5/3 আৰু ইফালে কিমান আছে পাৱাৰত আছে 8x নিশ্চয় বুজি পাইছে তাৰপিছত কি কৰিম ইয়াতো দেখিছোঁ 5/3 ইয়াতো 5/3 তেনেহ'লে ইহঁত দুইটা একে ভূমি দুইটা একে তেনেহ'লে আমি গম পাব লাগিব ওপৰৰ ঘাতকেইটাও কি হ'ব একে হ'ব মানে সমান হ'ব এতিয়া আমি এই ইকুৱেশ্যনটো কেলকুলেট কৰি দিলেই হ'ব সমান হ'ব তেনেহ'লে 11 5ৰ লগত 11 যোগ দিলে কিমান হ'ব 16 সমান কিমান
8x তাৰপিছত 16 8x মানে কি 8ৰ লগত x পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব ইকুৱেল কিমান x 8 16 দুবাৰ যাব মানে x ৰ যেটো ভ্যালু পাইছো x ৰ ভ্যালুটো কিমান 2 হ'ব লাগিব গতিকে আমাৰ যেটো শুদ্ধ অপচন হ'ব আমাৰ শুদ্ধ অপচনটো অপচন এ অপচনটো কি হ'ব কাৰেক্ট হ'ব x ৰ ভ্যালুটো কিমান আহিব 2 আহিব নিশ্চয় বুজি পাইছে আৰু যদি কিবা কনফিউজন থাকে তেনেহলে কমেন্ট বক্সত জনাই দিব মই যিমান পাৰো আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছৰ কোৱেশ্চনটো আগুৱাই যাওঁ কোৱেশ্চনটো চাওক কি কৈছে ab by m divided by ab by to the power কি আছে n ab to the power m divided by ab to the power কিমান আছে n ইকুৱেল ইয়াৰ ভ্যালুটো বিচাৰি আছে কিমান একেবাৰে সহজ ইয়াত দেখিছো ইয়াত যি আছে ইয়াতো একে মানে ভূমিকিটা একে তেনেহলে আমাৰ কি হ'ব আমি দেখিছো ইয়াতো ab by n আছে ইয়াতো ab to the power কিমান আছে n আছে এটা ফৰ্মুলা চাওক যদি এনেকে থাকে মই আসলতে সূত্ৰখিনি মই ইয়াৰ ফৰ্মুলাখিনি এটা ভিডিঅ ডিসকাস কৰি ৰাখিছো মই ডেসক্ৰিপচন বক্সত দি ৰাখিম তাত চাই ল'ব পাৰিব ইয়াতো আছে ভূমি এ হিচাপে গতিকে এ বুলি লিখিম পাৱাৰ ৰাখিছো m হৰণ চিন আছে কাৰণে বিয়োগ দিম যদি পূৰণ থকা হতেন কিন্তু মই যোগ দিলো হতেন m - n এটো ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াতো ab by n আছে ab আছে টু দা পাৱাৰ m আছে খালি পাৱাৰ কিটাহে বেলেগ চাও মানে ভূমি কিটা একেই গতিকে a by b ভূমি হিচাপে আছে পাৱাৰ ৰাখিছো m হৰণ আছে কাৰণ ইয়াত কি আহিব বিয়োগ আৰু কি আহিব এটো পাৱাৰ n এটো হ'ব উত্তৰটো এতিয়া চাও কোনটো অপচনত আছে এটো আমাৰ অপচন সি অপচনতে আছে গতিকে আমাৰ ইয়াৰ শুদ্ধ যেটো অপচন হ'ব আমাৰ অপচন সি অপচনটো কি হ'ব কাৰেক্ট হ'ব নিশ্চয় বুজি পাইছে আৰু যদি কিবা কনফিউজন থাকে জনাই দিব যিমান পাৰো সহায় কৰি দিবলৈ চেষ্টা কৰি আছো আৰু চেষ্টা কৰি যাম ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাব এতিয়া চাওক কি কৈছে তলৰ কোনটোৰ মান 1 কোনটো ইকুৱেশ্যন সমীকৰণ সমাধান কৰিলে 1 ওলাব আমি জানো যিকোনো ওপৰত যদি পাৱাৰ 0 থাকে যিকোনো সংখ্যাৰ ওপৰত তাৰ মানটো কিমান হয় 1 হয় গতিকে 2 নট 3 নট আৰু 4 নট যোগ কৰিলে 2 নট মানে 1 3 নট মানে 1 আৰু 4 নট মানে 1 উত্তৰটো আহিব 3 গতিকে ই নহব 2 নট ইনটু 3 নট ইনটু 4 নট গতিকেটাক যেটা পূৰণ কৰিম 1 1 আৰু 1 এ পাম ইয়াৰ মানটো কিমান পাম 1 পাম কাৰণ পাৱাৰ যেটা 0 থাকে তাৰ মানটো 1 ৰ সৈতে সমান ইয়াতো পাৱাৰ 0 1 আহিব ইয়াতো পাৱাৰ 0 আছে 1 আহিব তিনিটা 1 পূৰণ কৰিলে 1 পাম গতিকে আমাৰ যেটো শুদ্ধ অপচন হ'ব আমাৰ বি অপচনটো হ'ব ঠিক তেনেকৈ বাকি কিটাও কৰি চাওক এটো 1 মাইনাস এটো 1 এ আহিব ইনটু কিমান 1 গতিকে 1 ৰ পৰা 1 গলে 0 0 ৰ লগত 1 পূৰণ কৰিলে কি আহিব 0 পাই যাম 3 নটৰ পৰা 2 নট 3 নট মানে কিমান 1 মাইনাস 1 তাৰ পিছত ইনটু এটো 1 আৰু 1 একে একে কিমান আহিব 2 গতিকে 1 পৰা 1 গলে 0 0 লগত 2 পূৰণ কৰিলে 0 আহিব গতিকে আমাৰ যেটো শুদ্ধ অপচন হ'ব আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াৰ পিছত নেক্সট কোৱেশ্চনলৈ আমি আগুৱাই যাওঁ এতিয়া সব কোৱেশ্চনটো কি কৈছে 10 to the power 22 into 10 to the power 20 divided by 10 to the power কিমান আছে 20 ৰ মান কিমান আছে এটো প্লাস চিন হ'ব প্লাস কৰিব লাগিব প্লাস কৰক এতিয়া চাব যেতিয়া প্লাস চিন থাকে আমি কি কৰিব লাগিব কমন লব লাগিব পূৰণ চিন থাকিলে তো ডাইৰেক্ট কাটি দিব পাৰিলো হতিন কিন্তু কি আছে প্লাস চিন আছে গতিকে প্লাস চিন থাকিলে ডাইৰেক্ট কাটিব নোৱাৰে কমন লব লাগিব এতিয়া চাব ইয়াত 10 to the power 20 আছে ইয়াত 10 কেটা আছে 22 টা আছে ইয়াত 10 কিমানটা আছে 20 টা আছে গতিকে 10 20 টা কমন লব মানে দুইটা লগতে 10 20 টা আছে গতিকে প্ৰথমটোত আছিল 10 কিমানটা 22 টা 20 টা গুছি আহিলে গতিকে প্ৰথমটোত থাকিব 10 কেটা দুটা থাকিব প্লাস ইয়াত চাব 10 20 টা আমি বাহিৰলৈ লৈ গুছি আহিলো ইয়াত 0 নাথাকিব কিমান থাকিব 1 থাকিব আৰু যদি কিবা বুজি নাপায় কমেন্ট বক্সত জনাই দিব মই সহায় কৰি দিম বাৰু নিশ্চয় বুজি পাইছে এতিয়া এটো আৰু এটো কাটি দিব পাৰিম তেনেহলে আহি গল আমি পাই আছো কিমান এতিয়া 10 স্কয়াৰ প্লাস 1 মানে কি হ'ব 10 স্কয়াৰ মানে 10 into 10 বুজি পাইছে 10 10 গুণ কিমান 100 আৰু তাৰ লগত কিমান যোগ কৰিম 1 গতিকে উত্তৰটো আহিব কিমান 101 আমাৰ যেটো শুদ্ধ অপচন হ'ব আমাৰ অপচন সি অপচনটো কি হ'ব কাৰেক্ট হ'ব নিশ্চয় বুজি পাই আছে আৰু যদি কিবা কনফিউজন থাকে কমেন্ট বক্সত জনাই দিব মই যিমান পাৰো সহায় কৰি দিবলৈ চেষ্টা কৰি যাম ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাব এই কোৱেশ্চনটো চাওক কি কৈছে 3.09 into 10 to the power 6 plus 5.83 into 10 to the power 8 এতিয়া চাওক এটাত পাৱাৰ 6 আছে এটাত পাৱাৰ কিমান আছে 8
গতিকে আমি যিকোনো এটা কি কৰিব লাগিব মানে হয় 6ত পাৱাৰ ৰাখিম নহলে 8ত পাৱাৰ ৰাখিম ধৰি লৈছো প্ৰথমতে মই 6ত পাৱাৰ ৰাখিম বা 8ত পাৱাৰ ৰাখিম যিকোনো এটা কৰো 8ত ৰাখিব পাৰো 6ত ৰাখিব পাৰো 3 পইণ্ট কিমান আছে 09 ইনটু যদি মই 10 টু দি পাৱাৰ 8 কৰিব বিচাৰো চাব এতিয়া চাব আগত কিমান আছিল 6 হয়নে ইয়াত কিমান আছিল 6 আছিল কিন্তু মই কি কৰিম 8 কৰিম মানে প্লাস কৰিম কিমান ঘৰ দুঘৰ বহাম দুঘৰ বহাই দিম 6ৰ জায়গাত মই কিমান ৰাখিছো 8 কিমান প্লাস কৰি দিলো আগত পাৱাৰ আছিল যেহেতু 6 10 টু দি পাৱাৰ 6 মই 2 প্লাস কৰি পেলাই কি পাইছো 10 টু দি পাৱাৰ 8 কিহৰ কাৰণে কৰিছো কাৰণ ইয়াত আছে 10 টু দি পাৱাৰ 8 নিশ্চয় বুজি পাইছে মই 10 টু দি পাৱাৰ 8 কৰিবলৈ যাওঁতে কিমান যোগ দিছো যোগ 2 দিছো দুঘৰ কি কৰি দিছো আগুৱাই দিছো গতিকে দশমিকটোৰ এই সংখ্যাটোৰ আগফালে যেটো সংখ্যা আছে দশমিক কেই ঘৰ আগুৱাই দিব লাগিব দুঘৰ আগুৱাই দিব লাগিব মনত ৰাখিব পাৱাৰত যদি প্লাস কৰিছো দশমিকৰ স্থানত কি ঘৰ গুচি যাব দুঘৰ গুচি যাব 2 প্লাস কৰিছো 6 টো মই 8 বনাইছো গতিকে এই দশমিকৰ স্থানটো যেহেতু ইয়াত মই দুঘৰ আগুৱাইছো দুঘৰ আগলৈ দি দিলো গতিকে দশমিকটো দুঘৰ আগলৈ দি দিম দশমিকটো ইয়াত নহয় পেলে কি হ'ব ইয়াত আহিলেতো এঘৰহে আগুৱা হ'ব ইয়াত পাতি দিলে গতিকে এটাৰ কি ল'ব লাগিব শূন্য এটাৰ সহায় লৈ দশমিকটো আনি ইয়াত পাতি দিব লাগিব তেনেহলে আমি এই সংখ্যাটোক এনেকৈ লিখিব পাৰিম নিশ্চয় বুজি পাইছে তাৰ পিছত কি কৰিব লাগে কিমান যোগ দিব লাগে 5.83 কি কৰিম 5.83 into 10 to the power 8 5.83 into কিমান 10 to the power 8 কৰিম নিশ্চয় বুজি পাই আছে এতিয়া ডাইৰেক্ট যোগ কৰি দিয়ক মানে কমন ল'ব লাগে কমন আহিব কিমান ইয়াৰ দুটাৰ পৰা 10 to the power 8 কমন আহিব দুইটাৰ পৰা এটা দুইটা ইহত দুটাক যোগ কৰি দিয়ক উত্তৰটো আহি যাব 9 আহিল 0 আহিল 5 3 8 হল নিশ্চয় বুজি পাই আছে তাৰ পিছত আহিব 8 টো আহিব তাৰ পিছত 5 টো নামি আহিব চাই লব এটো আসলে 3 হয় সিন্ডাল লাগি গৈছে কাৰণে 5 ৰ নিচিনা হৈ আছে এটো 3 আছিল 5.83 আছিল যে 5.83 হ'ব তেতিয়া আমি যোগ কৰিলে কিমান পাম 9 আহিব 0 3 3 কিমান আহিব 3 3 আহিব 6 8 টো নামি আহিল দশমিকৰ তলে তলে দশমিক আহিব আৰু 5 টো কি হ'ব নামি আহিব মানে 5.86 09 into 10 to the power 8 5.86 10 to the power 8 কোনটো আছে চাওক 5.86 09 into 10 to the power 8 আমাৰ অপচন ডি অপচনটো কি হ'ব কাৰেক্ট হ'ব নিশ্চয় বুজি পাইছে আৰু যদি কিবা কনফিউজন থাকে জনাই দিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে মই এবাৰ পাৱাৰটো 8ত দি পেলাই কৰি এবাৰ 8 পাৱাৰ কি হলো নিছিলো 8 লৈ নিছো এবাৰ পাৱাৰটো 6ত ৰাখি পেলাই কৰি দিম চাওক তেতিয়া কনফিউজনটো যেতিয়া ধুনিয়াকে ক্লিয়াৰ হৈ যাব যাৰ যাৰ কনফিউজন এতিয়াও আছে চাওক এতিয়া মই পাৱাৰটো কিহত ৰাখিম 10 to 6ত ৰাখিম 3. কি আছে 3.09 into 10 to the power 6 plus মই ইয়াত কিহত ৰাখিম পাৱাৰটো 6ত ৰাখিম 10 to the power 6 কাৰণ পাৱাৰটো একে সমান হ'ব লাগিব তেতিয়াহে আমি অংকটো কৰিব পাৰিম 8 টোক কিমান পাতিছো 6 মানে দুঘৰ পিছুৱাইছো গতিকে ইয়াকো আমি পাৱাৰটো কি কৰিম পাৱাৰটো কি কৰিব লাগিব দুঘৰ পিছুৱাব লাগিব দশমিকটো আগতে 5 আৰু 8ৰ মাজত আছিল দশমিকটো গতিকে দুঘৰ পিছুৱাই দিলে 3 পিছত থাকিব আৰু পিছত যদি একো সংখ্যা নাথাকে তেনেহলে লিখিব নালাগে এতিয়া ইয়াত চাব কমন কি আহিব into 10 to the power 6 টো দুইটাতে আছে গতিকে এটো আমি নিলিখিম গতিকে এই প্ৰথম খণ্ডটোৰ পৰা কি আহিব 3.09 প্লাস কিমান 583 আহিব দুইটাক প্লাস কৰি দিও উত্তৰটো ওলাই যাব কি আছে 3.09 তাৰ পিছত 583 দশমিক নাই মানে দশমিকটো পিছফালে আছে 583.00 যোগ কৰক 09 3 3 6 8 টো আহিব আৰু 5 টো এলৈ গুচি আহিব 586 into 09 into 10 to the power কিমান 6 নিশ্চয় বুজি পাইছে আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব এনে ধৰণৰ ভিডিও মই চেনেলটোত আপলোড কৰি যাম যাতে আগন্তুক যি কম্পিটিটিভ এক্সাম আহি আছে তাত মেথছৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহওক অনুৰোধ কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি লৈ আপোনালোকৰ যি প্ৰস্তুতি আছে সেই প্ৰস্তুতিবিলাক আগুৱাই লৈ গৈ থাকিব আজিলৈ ভিডিওটো ইমানতে সামৰিছো নমস্কাৰ